নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোক আটাইকে মাঘ তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি এতিয়া আহিছোঁ ইনভেষ্টৰ ইণ্ডিয়া আৰ নতুন খণ্ডলৈ। আজিৰ এই খণ্ডটিত আমি আপোনালোকৰ সৈতে মিউচুৱেল ফাণ্ড সম্পৰ্কে কথা পাতিম। আজিৰ এই খণ্ডটিত আমি আপোনালোকৰ সৈতে মিউচুৱেল ফাণ্ডৰ প্ৰাথমিক ধাৰণা এটা দিবলৈ চেষ্টা কৰিম। মিউচুৱেল ফাণ্ড কি সেই বিষয়ে আমি আলোচনা কৰিম। আৰু আমাৰ নেক্সট খণ্ডটিত মিউচুৱেল ফাণ্ড আমি কিয় ব্যৱহাৰ কৰা উচিত, ক'ত আৰু কেনেকৈ ব্যৱহাৰ কৰিম সেই বিষয়ে কথা পাতিম। আচলতে এতিয়া আমি জানি লওঁ মিউচুৱেল ফাণ্ড কি। আমি যদি থুলমূলকৈ চাবলৈ যাওঁ, মিউচুৱেল ফাণ্ড হৈছে আমি আটাই মিউচুৱেলি জেনেৰেট কৰা এটা পইচাৰ ওপৰত পোৱা ৰিটাৰ্ণ। মিউচুৱেল ফাণ্ড আমি ফটোত দেখুৱাৰ দৰে 4টা ষ্টেজৰ মাজেৰে সম্পূৰ্ণ হয়। মিউচুৱেল ফাণ্ডত আমি ইনভেষ্টৰ যিসকলে ইনভেষ্ট কৰে সেইসকল আমি আটাইৰে পইচাখিনি এটা ফাণ্ড হাউচত জমা হয় আৰু ফাণ্ড হাউচৰ পইচাখিনি মেনেজ কৰে ফাণ্ড মেনেজাৰে। আৰু ফাণ্ড মেনেজাৰে সেই পইচাখিনি বিভিন্ন ছিকিউৰিটিত ইনভেষ্ট কৰে। সেয়া ষ্টক মাৰ্কেট হ'ব পাৰে, সেয়া বিভিন্ন বণ্ড হ'ব পাৰে বা আন ধৰণেও ধৰিব পাৰে। আৰু তাৰ ওপৰত তেওঁলোকে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এটা ৰিটাৰ্ণ জেনেৰেট কৰে, সেয়া হয়তো 6 মাহ বা 1 বছৰ। আৰু সেই ৰিটাৰ্ণখিনিৰ এটা অংশ ফাণ্ড মেনেজাৰ বা ফাণ্ড হাউচটোৰ নিজৰ লগত ৰাখি বাকীখিনি ইনভেষ্টৰসকলক পুনৰ বিতৰণ কৰে। আৰু লগতে মিউচুৱেল ফাণ্ডৰ বিভিন্ন ভাগসমূহ যেনে NAV, AUM আদিৰ বিষয়ে আমি নেক্সট ভিডিঅ'টোত বিতংকৈ আলোচনা কৰিম। মিউচুৱেল ফাণ্ডসমূহৰ বিভিন্ন প্ৰকাৰসমূহনো কি কি? মিউচুৱেল ফাণ্ডসমূহ মুখ্যতঃ 3টা প্ৰকাৰৰ হ'ব পাৰে। আৰু সেই প্ৰকাৰসমূহ হৈছে প্ৰথমতে ইকুইটি মিউচুৱেল ফাণ্ড, 2 নম্বৰতে ডেপ্ট মিউচুৱেল ফাণ্ড আৰু 3 নম্বৰতে হাইব্ৰিড মিউচুৱেল ফাণ্ড। আচলতে এতিয়া ইকুইটি মিউচুৱেল ফাণ্ডনো কি? ইকুইটি মিউচুৱেল ফাণ্ড হৈছে আপোনালোকৰ পৰা কালেক্ট কৰা পইচাসমূহ যদি ফাণ্ড হাউচৰ পৰা ফাণ্ড মেনেজাৰে ডিৰেক্ট ইকুইটি মাৰ্কেট অৰ্থাৎ ইকুইটি ষ্টক মানে যিটো নিফটি, চেনচেক্স আদিৰ দৰে ষ্টকত যদি আপোনালোকৰ পৰা কালেক্ট কৰা পইচাৰ 90% ইনভেষ্ট কৰে, তেতিয়াহ'লে সেই মিউচুৱেল ফাণ্ডক আমি ইকুইটি মিউচুৱেল ফাণ্ড বুলি কওঁ। আৰু ইকুইটি মিউচুৱেল ফাণ্ডৰ ৰিস্ক ৰিৱাৰ্ড আটাইবোৰ ৰেচিঅ' ষ্টক মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰি জেনেৰেট হয়। অ'কে, দ্বিতীয়টো হৈছে ডেপ্ট মিউচুৱেল ফাণ্ড। ডেপ্ট মিউচুৱেল ফাণ্ড যদি কি আমি চাবলৈ যাওঁ, ডেপ্ট মিউচুৱেল ফাণ্ড হৈছে এনেকুৱা এটা ফাণ্ড যিটোত আপোনালোকৰ পৰা কালেক্ট কৰা পইচাসমূহৰ 90% পৰা 100% বিভিন্ন ডেপ্ট ফাণ্ড অৰ্থাৎ যেনে ধৰক ফিক্সড ডিপজিট, ছেভিংছ বেংক একাউণ্ট, গভৰ্ণমেণ্ট বণ্ড, কৰ্পৰেট বণ্ড আদিত ইনভেষ্ট কৰে। এই ডেপ্ট মিউচুৱেল ফাণ্ডটো যিসকল প্ৰাপ্তবয়স্ক মানুহ যেনে ধৰক 40 পৰা 60 বছৰৰ ভিতৰৰ মানুহসকলৰ কাৰণে বেছি চুইটেবল হয়, কিয়নো ইয়াত ৰিস্ক একেবাৰে মিনিমাম, সেই হিচাপে কিন্তু আপোনাৰ ৰিৱাৰ্ড ৰেচিঅ' যথেষ্ট কম। তথাপিতো আমি ডেপ্ট মিউচুৱেল ফাণ্ডত ফিক্সড ডিপজিটতকৈ 2-3% এক্সট্ৰা এটা ৰিটাৰ্ণ আশা কৰিব পাৰোঁ। অ'কে, এতিয়া আহিছোঁ হাইব্ৰিড মিউচুৱেল ফাণ্ড। হাইব্ৰিড নামটোৰ পৰা আমি গম পাইছোঁ যে হাইব্ৰিড মিউচুৱেল ফাণ্ডটো হ'ব ইকুইটি আৰু ডেপ্ট ফাণ্ডৰ এটা সংমিশ্ৰণ। ডেপ্ট মিউচুৱেল ফাণ্ডত ফাণ্ড মেনেজাৰে আপোনাৰ পৰা কালেক্ট কৰা পইচাসমূহৰ 60% পইচা ইকুইটি ফাণ্ডত আৰু বাকী 40% ডেপ্ট ফাণ্ডত ইনভেষ্ট কৰে। আলোচনা কৰি অহা ইকুইটি মিউচুৱেল ফাণ্ডৰ আৰু বিভিন্ন প্ৰকাৰ আছে। সেয়া প্ৰকাৰসমূহ তলত দেখুওৱা ধৰণৰ, যেনে লাৰ্জ কেপ মিউচুৱেল ফাণ্ড, মিড কেপ মিউচুৱেল ফাণ্ড, স্মল কেপ মিউচুৱেল ফাণ্ড আৰু মাল্টি কেপ মিউচুৱেল ফাণ্ড। এই ফাণ্ডসমূহ কেনেকৈ নিৰ্ধাৰণ কৰা হয় সেই বিষয়ে আহকচোন আমি চাই লওঁ। লাৰ্জ কেপ মিউচুৱেল ফাণ্ড। লাৰ্জ কেপ মিউচুৱেল ফাণ্ডনো কি? লাৰ্জ কেপ মিউচুৱেল ফাণ্ড হৈছে আপোনাৰ ষ্টক মাৰ্কেটৰ যিসমূহ ব্লু চিপ কোম্পানী অৰ্থাৎ যাৰ মাৰ্কেট কেপিটেল 20,000 crore বেছি, তেনেকুৱা কোম্পানীবোৰত এই মিউচুৱেল ফাণ্ডৰ পৰা ধন ইনভেষ্ট কৰে। যেনে ধৰক ৰিলায়েন্স, HDFC, ষ্টেট বেংক অফ ইণ্ডিয়া, এই কোম্পানীবোৰৰ মাৰ্কেট কেপিটেল 20,000 crore যথেষ্ট বেছি আৰু এই কোম্পানীবোৰক লাৰ্জ কেপ বুলি কোৱা হয়। আৰু এই কোম্পানীবোৰৰ ষ্টক মাৰ্কেটত আপোনাৰ পইচাসমূহ যদি ইনভেষ্ট কৰা হয় তেতিয়াহ'লে তাক লাৰ্জ কেপ মিউচুৱেল ফাণ্ড বুলি কোৱা হয়। 2 নম্বৰটো হৈছে মিড কেপ মিউচুৱেল ফাণ্ড। লাৰ্জ কেপৰ দৰে মিড কেপটো একেই, যদিহে আপুনি আপোনাৰ পইচাসমূহ ইনভেষ্ট কৰা কোম্পানীসমূহৰ মাৰ্কেট কেপিটেল 10,000 পৰা 20,000 crore ভিতৰত থাকে, তেতিয়াহ'লে সেই ফক মিড কেপ ষ্টক বুলি কোৱা হয় আৰু তাত ইনভেষ্ট কৰা মিউচুৱেল ফাণ্ডটোক মিড কেপ মিউচুৱেল ফাণ্ড বুলি কোৱা হয়। অ'কে, এতিয়া 3 নম্বৰটো হৈছে স্মল কেপ মিউচুৱেল ফাণ্ড। স্মল কেপ মিউচুৱেল ফাণ্ড হৈছে 10,000 crore কম মাৰ্কেট কেপিটেলৰ কোম্পানীসমূহত যদি আপোনাৰ ফাণ্ডসমূহ ইনভেষ্ট কৰা হয় তেতিয়াহ'লে তাক স্মল কেপ মিউচুৱেল ফাণ্ড বুলি কোৱা হ'ব। আৰু 4 নম্বৰটো হৈছে মাল্টি কেপ মিউচুৱেল ফাণ্ড, অৰ্থাৎ এই মিউচুৱেল ফাণ্ডত যদিহে আপোনাৰ পইচাসমূহ লাৰ্জ কেপ, মিড কেপ আৰু স্মল কেপৰ বিভিন্ন কোম্পানীত এটা নিৰ্দিষ্ট ৰেচিঅ'ত ভগাই মিলাই থোৱা হয় তেতিয়াহ'লে তাক মাল্টি কেপ মিউচুৱেল ফাণ্ড বুলি কোৱা হয়। অ'কে, এতিয়া লাৰ্জ কেপ, মিড কেপ, স্মল কেপ আৰু মাল্টি কেপ মিউচুৱেল ফাণ্ডৰ
পাৰ্থক্য এইটোৱে যে আপোনাৰ প্ৰত্যেকটো খণ্ডৰে আপোনাৰ ৰিস্ক আৰু ৰিৱাৰ্ড ৰেচিঅ'সমূহ বেলেগ বেলেগ হয়। গতিকে সেই অনুপাতে আপোনাৰ মিউচুৱেল ফাণ্ডৰ পৰা পোৱা ৰিটাৰ্ণৰ ৰিস্ক আৰু ৰিৱাৰ্ড ৰেচিঅ' ভিন্ন ভিন্ন হ'ব। অ'কে, এতিয়া আমি বিভিন্ন ধৰণৰ মিউচুৱেল ফাণ্ডসমূহৰ বিষয়ে জানিলোঁ আৰু তাৰ থকা বিভিন্ন ভিন্ন ভাগসমূহৰ বিষয়ে জানিলোঁ। এতিয়া আপুনি নিশ্চয় কনফিউজত পৰিছে যে আপুনি কোনটো মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব। আমি আপোনাক আগতেও কৈছোঁ যে আপোনাৰ ইনভেষ্টমেণ্টসমূহ যদি প্ৰপাৰলি প্লেন কৰিব লগা হয় তেতিয়া অকল মিউচুৱেল ফাণ্ডে আপোনাৰ বাবে উপযুক্ত নহ'ব। আপুনি আপোনাৰ পইচাখিনি নিৰ্দিষ্ট অনুপাতত মিউচুৱেল ফাণ্ড, ষ্টক মাৰ্কেট, FD আদি আটাইখিনিতে ভগাই ল'ব লাগিব। আৰু আপুনি থোৱা মিউচুৱেল ফাণ্ডৰ পইচাখিনিও অকল এটা নিৰ্দিষ্ট ফাণ্ডত নখটাই আপোনাৰ ন্যূনতম ৰিস্ক আৰু সৰ্বাধিক প্ৰফিটৰ বাবে ইকুইটি, ডেপ্ট তথা হাইব্ৰিড মিউচুৱেল ফাণ্ডত এটা নিৰ্দিষ্ট অনুপাতত ভগাই মেলি থ'ব লাগে, যাৰ পৰা আপোনাৰ পইচাৰ ওপৰত ৰিস্ক একেবাৰে ন্যূনতম হ'ব আৰু ৰিৱাৰ্ড ৰেচিঅ' সেই অনুপাতে যথেষ্টখিনি বেছি হ'ব। আপোনাৰ পইচাসমূহ কেনেকৈ নিৰ্দিষ্ট অনুপাতত ভগাব সেই বিষয়ে আমি আপোনাক আমাৰ মিউচুৱেল ফাণ্ডৰ ওপৰত আহিব লগা নেক্সট ভিডিঅ'টোত বিতংকৈ বৰ্ণনা কৰিম। গতিকে বন্ধুসকল, মিউচুৱেল ফাণ্ডৰ ওপৰত আমাৰ এইটো খণ্ডত ইমানখিনিয়ে। আমাৰ আহিব লগা মিউচুৱেল ফাণ্ডৰ নেক্সট খণ্ডত আমি আপোনালোকক মিউচুৱেল ফাণ্ডৰসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। যদিহে আপুনি ইনভেষ্টমেণ্ট সম্পৰ্কীয় যিকোনো কথা জনাৰ বাবে আগ্ৰহী তেতিয়াহ'লে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক।